বোকা বান্দৰৰ কল চুৰি শিশুৰ বাবে মজাৰ অসমীয়া সাধু। এখন সেউজীয়া গাঁৱত এটা দুষ্ট বান্দৰ আছিল। তাৰ নাম আছিল ভলু। ভলুৰ এটা বেয়া অভ্যাস আছিল, য'তেই কল দেখিব তাতেই চুৰি কৰিব। এদিন পুৱাতে গাঁৱৰ ৰামু ককাই বজাৰৰ পৰা বহুত পকা কল আনিলে। কলকেইটা ঘৰখনৰ আগত থৈ ককাই ভিতৰলৈ গ'ল। ঠিক সেই সময়তে গছৰ ওপৰৰ পৰা ছপাং কৰি ভলু নামি আহিল। ভলুৱে ইফালে সিফালে চাই ক'লে, আজি মোৰ ভোজ। সেইবুলি এটা কল ল'বলৈ গৈছিল, হঠাতে এটা কুকুৰে ভৌ ভৌ কৰি চিঞৰি উঠিল। ভলু ভয় খাই দৌৰ মাৰিলে, কিন্তু দৌৰতে কলৰ খোলাত পিছলি ধাপাচ কৰি বোকাত পৰিল। গাঁৱৰ ল'ৰা-ছোৱালীবোৰে সেই দৃশ্য দেখি হাঁহিবলৈ ধৰিলে। কোনোবাই ক'লে, বোকা বান্দৰটো চাওঁ। ভলুৰ মুখ, হাত, নেজ সকলো বোকাৰে ভৰি গ'ল। তথাপিও সি হাতত ধৰা কলটো এৰা নাই। শেষত ৰামু ককাই আহি হাঁহি হাঁহি ক'লে, ভলু, চুৰি কৰিলে এনেকুৱাই হয়। তাৰ পাছৰ পৰা ভলুৱে আনৰ কল চুৰি নকৰিলে। কিন্তু গাঁৱৰ মানুহে আজিও তাক দেখি কয়, এই যে আহিছে বোকা কলচোৰ বান্দৰ।